Hi, hello, welcome back to my YouTube channel. আজি মই আপোনালোকক 5টা অ্যামেজিং ফ্যাক্টৰ বিষয়ে ক'ম। যদি ভিডিওটো ভাল পায় দেন লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। क्या बोला तूने? 4টা বস্তু কৰক মই 5টা ফ্যাক্ট কৈ আছো। शाबाश बेटा। ওকে, দেন ষ্টাৰ্ট ফ্ৰম ফ্যাক্ট নম্বৰ 1। ফ্যাক্ট নম্বৰ 1 টো হ'ল পৃথিৱীৰ যেটো কেন্দ্ৰৰ যেটো টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটো সূৰ্যৰ সমান। তো আপোনালোকে জানে नहीं গমে পায় যে সূৰ্য কিমান টেম্পাৰেচাৰ ন এতিয়া এনে গৰম ইমান তো সূৰ্যৰ টেম্পাৰেচাৰ কিমান তো সূৰ্যৰ টেম্পাৰেচাৰ সমান পৃথিৱীৰ কেন্দ্ৰটো টেম্পাৰেচাৰ ওকে দেন ফ্যাক্ট নম্বৰ 2 আমাক যে মহে কামুৰে যে এনে মহে কাণত ভুনভুনাই আৰু মহে কামুৰে ওকে তো কোনটো মহে কোনবিধ মহে মতা মহ নে মাইকী মহ কোনবিধ মহে কামুৰে আপোনালোকে জানেনে যদি জানে মোক কমেন্ট কৰি জনাওক এটা মই কৈ আছো কোনবিধ মহে কামুৰে আমাৰ তেজ শোষণ কৰে মাইকী মহে क्या बोला तूने? মতা মহে অকল আৰাজ কৰে আৰু মতা মহে খাদ্যবিলাক যে পায় এইবোৰ গছৰ শৰীৰৰ মানে ৰসৰ পৰা পায় সেইটো বেলেগ কথা কিন্তু মেইন মুদ্দাটো হ'ল তেজ শোষণ কৰাটো আৰু তেজ শোষণ কৰে আমাৰ পৰা মাইকী মহে मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। ফ্যাক্ট নম্বৰ 3 নাকৰ বিষয়ে কুকুৰৰ নাক চাওক কুকুৰৰ ঘ্ৰাণ শক্তি কিমান বেছি আমাৰ যি নৰ্মেল মানুহৰ আৰু কিমান মানে নাকটো ওচৰলৈ বস্তুটো নিখিলা শুঙিব লাগিব তো শুঙিলেহে আমি গোন্ধটো পাওঁ কিন্তু কুকুৰৰ আকৌ সেইটো বেলেগ কুকুৰৰ ঘ্ৰাণ শক্তিটো মানুহতকৈ 1000 গুণ বেছি ওকে দেন আমাৰ ফ্যাক্ট নম্বৰ 4 হ'ল স্যাটেলাইটৰ বিষয়ে আমি মানুহে যি বনাই আছো এটা বিজ্ঞান পদ্ধতি উন্নত হৈছে কিমান স্যাটেলাইট বনাইছো হয়নে নাই তো স্যাটেলাইট যে বনাইছো আমাৰ এতিয়া পৃথিৱীৰ চাৰিওফালে বৰ্তমান সময়ত 22000 স্যাটেলাইট প্ৰায় 22000 স্যাটেলাইটে ট্ৰেভেল কৰি আছে পৃথিৱীৰ চাৰিওফালে ভাবক না এটা নহয় দুটা নহয় তিনটা নহয় 22000টা স্যাটেলাইট ओके देन फैक्ट नंबर 5 तो কি আছিল মই পাহৰিলো मस्त जोक मारा रे ये हंस रे हलकट हंस और रब फैक्ट नंबर 5 তো মনত পৰিছে ফ্যাক্ট নম্বৰ 5 তো আছিল কি বিজুলী ঢেৰেকণিৰ বিষয়ে পৃথিৱীত যে বিজুলী ঢেৰেকণি প্ৰত্যেক সেকেন্ডত এই যে 1 সেকেন্ড হ'ল ন প্ৰত্যেক সেকেন্ডত 40 বাৰ 4 বাৰ নহয় 40 বাৰ বিজুলী ঢেৰেকণি হয় তো এতিয়া মই এটা ভিডিও শুটিং কৰি থকা সময়ত কিমান যে বিজুলী ঢেৰেকণি ক'ত হ'লে আদি অন্ত নাই তো 40 টা বিজুলী ঢেৰেকণি এইটো হ'ল ফ্যাক্ট নম্বৰ 5 আৰু ইমানে আজি ভিডিওটো ইমানে যদি ভিডিওটো ভাল পালে মই 5টা ফ্যাক্ট ক'লো যদি ভিডিওটো ভাল পায় আপোনালোকে কি কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব समझ रहे हो চেনেলটো প্লিজ থ্যাংক ইউ